কাৰ্বি আংলঙৰ চিফ তুলিৰাম ৰংহাঙৰ বিদেশ ভ্ৰমণৰ সম্পৰ্কত তীব্ৰ ধিক্কাৰ কাৰ্বি আংলং জিলা ছাত্ৰ সংগঠন চমুকৈ উচুকাৰ। কিছুদিনৰ পূৰ্বে কাৰ্বি আংলং জিলাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি সমূহ কাৰ্যবাহী সদস্য বিধায়কসকল অৰ্থাৎ টিম কাৰ্বি আংলঙে বিদেশ ভ্ৰমণ কৰি আমোদ প্ৰমোদত ব্যস্ত থকা কাৰ্যত তীব্ৰ ধিক্কাৰ দিছে সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকাই। আজি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বিবিচন তেৰণ আৰু সম্পাদক জিন্তু হাজৰিকাই তীব্ৰ ধিক্কাৰ দি কয় যে যিটো সময়ত গুৱাহাটীত কাৰ্বি আংলঙৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিয়াৰ খবৰ দিব নোৱাৰা নেতাসকলে কেনেকৈ বিদেশ ভ্ৰমণ কৰিব পাৰিলে আৰু ভেঞ্চাৰ স্কুলকে ধৰি স্কুলৰ শিক্ষকৰ দৰমহাও আন বিভাগৰ দৰমহা আদায় দিবলৈ সক্ষম নোহোৱা পৰিষদখনে ৰাইজৰ ধনেৰে বিদেশ ভ্ৰমণ কৰাটো লজ্জাজনক বিষয় বুলি উল্লেখ কৰি তুলিৰাম ৰংহাঙক তীব্ৰ ধিক্কাৰ দিছে ছাত্ৰ সংগঠনটোৱে। অচিৰে পৰীক্ষাৰ্থীৰ ধন আৰু কৰ্মচাৰীক দৰমহা নিদিলে ৰাইজৰ ধন অপব্যয় বন্ধ নকৰিলে এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি ছাত্ৰ নেতা দুগৰাকীয়ে সকীয়াই দিছে তুলিৰাম ৰংহাং চৰকাৰখনক। সাম্প্ৰতিক সময়ত চৰ্চিত হৈ থকা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এটি সজাতি দলে চৰকাৰী ধনৰ অপচয় কৰি সুদূৰ ভিয়েটনাম দেশত তেখেতলোকে ৰাজভোগ কৰি থকা আমি লক্ষ্য কৰি পাইছোঁ বিভিন্ন সামাজিক মাধ্যমত। এই সম্পৰ্কে আমি ক'ব বিচাৰিছোঁ যে এটি অতি নিন্দনীয় আৰু গৰিহণাযোগ্য, কাৰণ সমগ্ৰ দেশত বৰ্তমান সময়ত যিটো নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱা সময়তে এই শাসকীয় বিজেপি চৰকাৰৰ যিটো নেতা পালিনেতাসকলে তেখেতসকলে যিটো ক্ষমতা অপব্যৱহাৰ কৰা কোনো কাৰণতে আমি সহ্য নকৰোঁ, আমি গ্ৰহণ নকৰোঁ। আৰু সাম্প্ৰতিক সময়ত আমি লক্ষ্য কৰি পাইছোঁ যে কাৰ্বি আংলঙত কাৰ্বি আংলং সমাজত বিভিন্ন শ্ৰেণীৰ ৰাইজত তেখেতসকলে যিটো আৰ্থিক অটনত ভুগি থকাটো আমি দেখিবলৈ পাইছোঁ। সেয়েহে আমি ক'ব বিচাৰিছোঁ যে এই সম্পৰ্কে অতি শীঘ্ৰে তেখেতসকলে অনাগত দিনবোৰত তেখেতসকলে এনে ধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিব লাগে। আৰু লগতে ক'ব বিচাৰিছোঁ যে সিদিনালৈকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যিটো শিক্ষা বিভাগ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টপি ডাঙৰীয়া তেখেতে সংবাদমেল সম্বোধন কৰি CUET পৰীক্ষা অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে তেখেতৰ CRM ৰিলিফ ফাণ্ড যোগেদি তেখেতসকলে আৰ্থিক সহাৰ্য দিয়াৰ কথা তেখেতে ঘোষণা কৰিছে। কিন্তু আজি তাৰিখলৈকে যিটো পৰীক্ষা সমাপ্ত হোৱাৰ পিছত তেখেতসকলে যিটো প্ৰাপ্য ধনসমূহ যিটো ছাত্ৰ ছাত্ৰী তেখেতসকলে পাব লাগে সেইখিনি ধন নোপোৱাটো অতি দুৰ্ভাগ্যজনক আৰু এতিয়ালৈকে নোপোৱাটো অতি নিন্দনীয় বা গৰিহণাযোগ্য। সেয়েহে আজি আমি ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই কাৰ্যৰ পৰা অনাগত দিনবোৰত তেখেতসকলে বন্ধ কৰিব লাগে আৰু এনেধৰণৰ পৰা বিৰত থাকিবলৈ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আমি সিদিনাখন আমি লক্ষ্য কৰিব পাইছোঁ যে আমাৰ অট'নমাছ কাউন্সিলৰ প্ৰভাৱশালী CM ডক্টৰ তুলিৰাম ৰংহাং নেতৃত্বাধীন চৰকাৰখনৰ টিম কাৰ্বি আংলঙে যোনটো বিদেশত যোনটো ভিয়েটনামত যোনটো ভ্ৰমণ কৰি আহিলে, আমি ক'ব বিচাৰোঁ যে পোনপ্ৰথমতে যে তেওঁলোকে যোনটো এই বৰ্তমান সময়ত যোনটো অৰ্থনৈতিক হিচাপে যোনটো ৰাইজে জুলুঙা হৈ থকাৰ সময়ত যোনটো ৰাইজৰ ধন তেওঁলোকে যোনটো বিদেশত যোনটো ফুৰি আহিলে, পোনপ্ৰথমতে আমি এইটো তীব্ৰতভাৱে আমি উচুকা তৰফৰ পৰা গৰিহণা দিছোঁ। আৰু আমি ক'ব বিচাৰোঁ যে আজি সিদিনাখন গুৱাহাটীত CYT পৰীক্ষা এক্সাম যোনটো কাৰ্বি আংলঙৰ ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলঙৰ যোনটো শিক্ষাৰ্থীসকলে যোনটো পৰীক্ষা দিব কৈছিলে, তেওঁলোকক আমাৰ অট'নমাছ কাউন্সিলৰ বিভাগীয় ৰিচাৰ্ড টপি ডাঙৰীয়া তেওঁ নিজৰ চেম্বাৰত প্ৰেছ মিট দি কৰি তেওঁ কৈছিলে যে তেওঁলোকক যোনটো খৰচ হৈছিলে তেওঁলোকক দিয়া হ'ব। আজি সপ্তাহ ধন পাৰ হৈ গ'ল, কিন্তু আজিলৈকে তেওঁলোকক পইচা দিয়াত এই অট'নমাছ কাউন্সিলে দূৰত্বত আছে। সেইকাৰণে আমি ক'ব বিচাৰোঁ যে যোনটো এইখিনি সময়ত যোনখিনি ল'ৰা ছোৱালী শিক্ষাৰ্থীৰ যোনখিনি তেওঁলোকক উৎসাহিত কৰিব লাগে, কিন্তু এই অট'নমাছ কাউন্সিলে কিন্তু উৎসাহিত নকৰি তেওঁলোকে নিজৰ ব্যক্তিগত চিন্তা কৰি তেওঁলোকে বিদেশত ফুৰিব যোৱাটো আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ। আৰু আমি ক'ব বিচাৰোঁ যে অতি সোনকালে তেওঁলোকৰ যোনসকল শিক্ষাৰ্থী আছে শিক্ষাৰ্থীসকলক অতি সোনকালে তেওঁলোকক যোনটো ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলঙৰ পৰা যোনখিনি গৈছিলে, কাৰণ একদম সাধাৰণ দৰিদ্ৰসকল ল'ৰা ছোৱালীবিলাকে এক্সাম দিব গৈছিলে অসমৰ বিভিন্ন প্ৰান্তত, কিন্তু এতিয়ালৈকে তেওঁলোকক পইচাত দিয়াত সক্ষমতা হোৱা নাই এই অট'নমাছ কাউন্সিল বিভাগীয় কৰ্তৃপক্ষসকলে। সেইকাৰণে আমি ক'ব বিচাৰোঁ যে অতি সোনকালে এইটোৰ ওপৰত পইচা অতি সোনকালে দিব লাগে। আৰু ক'ব বিচাৰোঁ যে এতিয়া এই বৰ্তমান সময়ত কাৰ্বি আংলঙৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ মানুহবিলাকে এতিয়ালৈকে কোনো দৰমহা পোৱা নাই বা শিক্ষকসকলে দৰমহা পোৱা নাই, কিন্তু তাৰ উপৰি তেওঁলোকে যিটো অপব্যৱহাৰ কৰি ৰাইজৰ ধন তেওঁলোকে যিটো
বিদেশত ফুৰিছে সেইটো আটাইতকৈ মানে লাজৰ বিষয় কথা আমি ক'ব বিচাৰোঁ সেইকাৰণে আমি ক'ব বিচাৰোঁ যে উচুকা তৰফৰ পৰা অতি সোনকালে এইবিলাক বস্তু বন্ধ কৰিব লাগে ৰাইজৰ বস্তু ডেভেলপমেণ্টৰ কামত লগাব লাগে বুলি আমি সংবাদ মাধ্যমৰ তলত জনাব বিচাৰোঁ আৰু আমি ক'ব বিচাৰোঁ যে অট'নমাছ কাউন্সিলৰ প্ৰভাৱশালী CM ডক্টৰ তুলিৰাম ৰঙৰ ডাঙৰীয়াই এইটো বুজাটো উচিত যে কাৰ্বি আংলংখন এতিয়াও অৰ্থনৈতিক ক্ষেত্ৰত এতিয়া পিছপৰা ঠাই ডেভেলপমেণ্ট অহা ফাণ্ডৰ নামত তেওঁলোকে অপব্যৱহাৰ কৰিব নালাগে বুলি আমি আপোনালোকৰ যোগেদি সংবাদ মাধ্যমৰ দি আমি অট'নমাছ কাউন্সিলৰ প্ৰভাৱশালী CM ডক্টৰ তুলিৰাম ৰঙৰ ডাঙৰীয়াক আমি ক'ব বিচাৰোঁ আৰু অনাগত দিনত উচুকা তৰফৰ পৰা আমি আগন্তুক দিনত আৰু তীব্ৰতৰ আমি গণতান্ত্ৰিক আন্দোলন কৰি কাৰ্বি আংলঙৰ সমস্যা লৈ আৰু অট'নমাছ কাউন্সিলে ইয়াৰ পৰা সম্পূৰ্ণ জগৰীয়া হ'ব অট'নমাছ কাউন্সিলৰ প্ৰভাৱশালী ডক্টৰ তুলিৰাম ৰঙৰ নেতৃত্বত চৰকাৰখনৰ সম্পূৰ্ণ জগৰীয়া হ'ব এই তেওঁলোকে যোনটো ফেচিবাদী হিচাপে যোনখিনি তেওঁলোকৰ মই মাতালি কৰিছে সেইটো অতি সোনকালে বন্ধ কৰিব লাগে বুলি আমি সংবাদ মাধ্যমেৰে দাবী জনাব বিচাৰিছোঁ